Hello everyone, welcome to another mini vlog. ভিডিওটো আসলে কেইবাদিনৰ আগৰে আছিল, কিন্তু মোৰ এলাহৰ কাৰণে ভিডিওটো আপলোড কৰা বহুত বেছি দেৰি হৈ গ'ল। যি কি নহওক, সেইদিনা আসলে লগৰ এজনী বাৰ্থডে আছিল আৰু আমি গৈছো বাৰ্থডে সেলিব্ৰেট কৰিবৰ কাৰণে। আৰু দেখিছেনে সবৰে হাতত এটা বস্তু, হিহতি বস্তু লৈ চকলা বগাই চাংঘৰত উঠি গৈ আছে। আৰু মই আপোনালোকক দেখাম চাংঘৰৰ ওপৰৰ পৰা ইয়াৰ ভিউটো। চাংঘৰৰ কাষতে আছিল এখন বুৱতী নৈ আৰু তাতে এখন নাও আছে য'ত আমি ফটো তুলিব পাৰিম। আৰু চাৰিওফালে আছিলে হালধীয়া, মানে সৰিয়হৰ খেতি কৰা আছিলে। ফটো কাৰণে মেকআপ কৰি আছে, মেকআপ আৰ্টিষ্ট হাসনা আৰু ডালিমি। আইনাটো মই লগাম ৰ। এইফালে আমাৰ আইনা ধৰি আছে। আইনাখন দেখিছে না? কেক কাটি হোৱাৰ পিছত আমি সকলোৱে পেট পূজাটো কৰি ল'লোঁ। তাৰপিছত কেইটামান ফটোজ আৰু কেইটামান ভিডিঅ' উঠিলোঁ। তাৰ যে পৰিৱেশটো বহুত বেছি ধুনীয়া আছিল। নেক্সট এটা মিনি ব্লগত আকৌ লগ পাম। আজিলৈ বাই।